নমস্কাৰ ৰিঞ্জুমনিছ কিচেনলৈ মই পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে ভাপত সিজোৱা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো বনাবৰ কাৰণে একেবাৰে সহজ, লগতে খায়ো ভাল লাগে আৰু বহুত কোমল হয় পিঠাটো। আপোনালোকে যিসকলে এতিয়ালৈকে এই ধৰণে ভাপত সিজোৱা পিঠা বনোৱা নাই, এবাৰ বনাব পাৰিব, খায়ো ভাল পাব। এই পিঠাটো গৰমে গৰমে খাই বহুতেই বেছি ভাল লাগে। ৰেচিপিটো শেষৰলৈকে চাই যাব। তেনেহলে আহকচোন বেছি দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। ভাপত সিজোৱা পিঠাটো বনাবৰ কাৰণে মই গেছত কেৰাহী এখন বহাই দিছোঁ। চাহ খোৱা কাপৰ জোখাৰ ইয়াতে মই 3 কাপ ইয়াতে পানী দি লৈছোঁ। সেই একেটা কাপৰ জোখাৰ ইয়াতে মই আধা কাপ ইয়াতে গুড় লৈ লৈছোঁ। ইয়াতে গুড় ইয়াতে দি ল'ম। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে চেনি অকণমানো ইয়াতে দিব পাৰে যদি গুড় নিদিয়ে। গুড়খিনি অকণমান গলিবলৈ দিম। এইদৰে হেতাখনে লৰাই দিছোঁ। গুড়খিনি ভালকৈ গলি গ'ল। এতিয়া মই সেই একেটা কাপৰ জোখাৰে ভাত খোৱা চাউলৰ শুকান পিঠাগুড়ি ইয়াতে মই 2 কাপ ইয়াতে দি লৈছোঁ। আপোনালোকে যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি ইয়াতে দিব পাৰে, কিন্তু বৰা চাউলৰ পিঠাগুড়ি নল'ব। সেই একেটা কাপৰ জোখাৰে মই আধা কাপ ইয়াতে চুজি লৈ লৈছোঁ। ইয়াতে চুজি অকণমান দি দিব, তেতিয়া পিঠাকেইটা বহুত কোমল হয় খাবলৈ। আপোনালোকে ইয়াতে কেঁচা পিঠাগুড়ি ইয়াতে দিব পাৰিব। মই পিঠাগুড়িখিনি ৰ'দত শুকুৱাই লৈছিলোঁ। ইয়াতে অকণমান নিমখ দি লৈছোঁ। আপোনালোকে যদি পিঠা সৰহকৈ বনায় তেতিয়া সকলোৰে পৰিমাণ সৰহকৈ দিব। গেছৰ ফ্লেমটো মই ল'ত ৰাখিছোঁ। এইদৰে হেতাখনে লৰাই দিছোঁ। পিঠাখিনি মই এইদৰে অকণমান সিজাই লৈছোঁ, তেতিয়া পিঠাকেইটা বহুত কোমল হয় খাবলৈ। পিঠাগুড়িখিনি এইদৰে অকণমান সিজাই ল'ব। পিঠাখিনি অলপ সময় সিজোৱাৰ পাছতে এতিয়া মই নমাই ল'ম। এটা বাতি লৈ লৈছোঁ। পিঠাখিনি এইদৰে নমাই লৈছোঁ। এইদৰে নমাই ল'ব। সকলোখিনি পিঠা মই নমাই ল'লোঁ। এতিয়া মই এইদৰে ঢাকি ৰাখিছোঁ। এইদৰে ঢাকি ৰাখিব, তেতিয়াহে গৰম হৈ থাকিব। এতিয়া মই পুৰখিনি বনাই ল'ম। গেছত পেন এখন বহাই দিছোঁ। সেই একেটা কাপৰ জোখাৰে ৰুকি লোৱা নাৰিকল প্ৰথমতে 1 কাপ দি লৈছোঁ। আৰু আধা কাপ ইয়াতে দি লৈছোঁ। মুঠতে মই 1.5 কাপ ইয়াতে ৰুকি লোৱা নাৰিকল ইয়াতে দি লৈছোঁ। আধা কাপ পাউডাৰ গাখীৰ ইয়াতে মই দি লৈছোঁ। এইদৰে পাউডাৰ গাখীৰ অকণমান দি দিলে পিঠাটো খুব টেষ্টি হয় খাবলৈ। আধা কাপ ইয়াতে চেনি দিছোঁ। আপোনালোকে চেনিটো নিজৰ হিচাপত কম বেছি কৰিব পাৰে, কিন্তু আধা কাপ চেনি জোখৰ মিঠাই হৈছে। আৰু সকলোখিনি এইদৰে লৰাই দিছোঁ। এইদৰে লৰাই দিব। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে পাউডাৰ গাখীৰ নিদিয়াকৈ অকল চেনি আৰু নাৰিকল দিও এই পিঠাৰ পুৰখিনি বনাব পাৰিব, কিন্তু পাউডাৰ গাখীৰ দিলে টেষ্টটো খুব ভাল হয়। নাৰিকলৰ পুৰখিনি অকণমান শুকাই যোৱালৈকে এইদৰে লৰাই থাকিব। গেছৰ ফ্লেমটো ল'ত ৰাখিব। এইদৰে 10 মিনিটমান সময় এইদৰে লৰাই থাকিব, যেতিয়ালৈকে অকণমান শুকান হৈ নাযায়। ইয়াতে মই ইলাচি গুড়ি অকণমান দি লৈছোঁ। আধা চামুচৰ জোখাৰে ইয়াতে ইলাচি গুড়ি দিছোঁ, তেতিয়া গোন্ধটো খুব ধুনীয়া হয়। এইদৰে লৰাই আছোঁ। এইদৰে লৰাই থাকিব। নাৰিকলৰ পুৰখিনি মই এইদৰে লৰাই আছোঁ। এইদৰে লৰাই থাকিব, যেতিয়ালৈকে শুকাই নাহে। এয়া চাওক, অলপ অলপ শুকাই আহিছে। নাৰিকলৰ পুৰখিনি 10 মিনিটমান সময় এইদৰে লৰাই থকাৰ পাছতে দেখিছেনে নাৰিকলৰ পুৰখিনি শুকাই আহিছে। ইমানকণ শুকোৱালৈকে লৰাই থাকিব। নাৰিকলৰ পুৰখিনি এইদৰে হাতেৰে চাব। এইদৰে লাডু এটা বনাবৰ দৰে হৈছে, দেখিছেনে? ইমানটো হওঁতে নমাই থ'ব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এটা বাটি লৈ লৈছোঁ। নাৰিকলৰ পুৰখিনি নমাই লৈছোঁ।
এয়া সকলোখিনি নাৰিকলৰ পুৰ মই নমাই ল'লোঁ। আনফালে মই নমাই থোৱা পিঠাখিনি এতিয়া মঠি ল'ম। আধা চামুচ ইয়াতে ঘিউ দি লৈছোঁ, তেতিয়া গোন্ধটো খুব ধুনীয়া হয়। এইদৰে ঘিউ অকণমান দি ল'ব। এতিয়া মই ভালকৈ মঠি ল'ম। এইদৰে ভালকৈ মঠি ল'ব। যিহেতু পিঠাখিনি গৰম হৈ আছে সেইকাৰণে সাৱধানকৈ ভালকৈ মঠি ল'ব। আপোনালোকৰ যদি এইদৰে মঠোতে ডোটো টান হয় তেতিয়া গৰম পানী অকণমান ইয়াতে দি ল'ব পাৰিব, তেতিয়া ভালকৈ মঠি ল'ব। মোৰ কিন্তু ঠিকেই আছে, গৰম পানী দিব লগা হোৱা নাই। যদি টান হয় তেতিয়া গৰম পানী অকণমান ইয়াতে দি ল'ব। এইদৰে ভালকৈ মঠি ল'ব। এয়া চাওক মই ভালকৈ মঠি ল'লোঁ। এইদৰে মঠি ল'ব। এতিয়া মই প্লেট এখন লৈ লৈছোঁ, ইয়াতে ঘিউ অকণমান লগাই লৈছোঁ। যিহেতু পিঠাকেইটা ইয়াতে থৈ যাম, হাততো অকণমান ঘিউ লগাই লৈছোঁ। এতিয়া মই এটা এটাকৈ পিঠা বনাই যাম। হাতত এইদৰে পিঠা অকণমান লৈ ল'ব আৰু এইদৰে অকণমান চেপেটা কৰি দিব। এয়া চাওক এইদৰে কিনাৰ চাইডটো পাতল কৰি দিব। এয়া চাওক মই এইদৰে পাতল কৰি ল'লোঁ। এতিয়া মই নাৰিকলৰ পুৰখিনি লৈ লৈছোঁ। এয়া চাওক ইয়াতে নাৰিকলৰ পুৰ অকণমান ইয়াতে দি লৈছোঁ। এইদৰে নাৰিকলৰ পুৰখিনি দি ল'ব। হাতৰ আঙুলিৰে এইদৰে দুইটা ছাইড ভালকৈ জইন লগাই দিব, যাতে দুইটা ছাইড লাগি যায়। এইদৰে ভালকৈ লগ লগাই দিব। আৰু এইদৰে ভালকৈ মিহি কৰি ল'ব, যাতে পিঠাটো নেফাটে সেইটো মন কৰিব। এয়া চাওক পিঠাটো খুব ধুনীয়াকৈ মিহি হৈছে। এতিয়া মই চেৰি অকণমান লৈ লৈছোঁ, এইদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এইদৰে অকণমান এইদৰে দি দিছোঁ, তেতিয়া দেখিবলৈ খুব ধুনীয়া হয় পিঠাটো, বা নিদিয়াকৈও পিঠাটো বনাব পাৰে। এয়া চাওক এটা পিঠা হৈ গ'ল। এতিয়া মই প্লেটত থৈ গৈছোঁ। আৰু এটা পিঠা মই আপোনালোকক বনাই দেখাইছোঁ। এইদৰে হাতেৰে গোল কৰি ল'ব আৰু এইদৰে অকণমান পাতল কৰি যাব। পিঠাটো মই এইদৰে পাতল কৰি ল'লোঁ। এইদৰে পাতল কৰি ল'ব। নাৰিকলৰ পুৰখিনি মই ইয়াতে দি লৈছোঁ। আৰু দুইটা ছাইড এইদৰে লগ লগাই দিব, যাতে ভালকৈ লাগি যায়। পিঠাটোৰ কিনাৰ ছাইডটো এইদৰে অকণমান জোঙা কৰি দিব। আপোনালোকে ইচ্ছা কৰিলে পিঠাটো জোন পিঠাৰ চেপতো এই পিঠাটো বনাব পাৰিব। মই কিন্তু এইদৰে বনাইছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে যিটো চেপতে এই পিঠাটো বনাব বিচাৰে বনাব পাৰিব। মই এইদৰে দীঘলীয়াকৈ বনাইছোঁ। ইয়াতে মই অকণমান চেৰি লগাই দিছোঁ। এয়া দেখিছেনে, আৰু এটা পিঠা হৈ গ'ল। এইদৰে মই সকলোখিনি পিঠা বনাই ল'ম আৰু এইদৰে মিহি কৰিব পিঠাটো। আৰু এটা পিঠা মই আপোনালোকক বনাই দেখাইছোঁ। এইদৰে বনাই ল'ব। এয়া মই আৰু এটা পিঠা বনাই ল'লোঁ। ইয়াতে চেৰি এডোখৰ দি লৈছোঁ।
পিঠা বনাবৰ কাৰণে মই সকলোখিনি পিঠা এইদৰে বনাই ল'লোঁ। আনফালে মই গেছত কুকাৰ এটা বহাই দিছোঁ। ইয়াতে মই 3 গিলাচ পানী দি লৈছোঁ। ইয়াতে 3 গিলাচ এইদৰে পানী দি ল'ব। এতিয়া মই পানীখিনি অকণমান গৰম হ'বলৈ দিম। এয়া চাওক পানীখিনি গৰম হৈছে। এতিয়া মই এই ধৰণৰ ফুটা থকা খৰাহী এটা লৈ লৈছোঁ। এই ধৰণৰ ফুটা থকা খৰাহী নিশ্চয় আপোনালোকৰ সকলোৰে ঘৰতে আছে। ইয়াতে অকণমান ঘিউ লগাই লৈছোঁ। এইদৰে ঘিউ লগাই দিব বা তেলো অকণমান লগাই দিব পাৰে, তেতিয়া পিঠাকেইটা লাগি নধৰে। ইয়াতে পিঠাকেইটা দি লৈছোঁ। প্ৰথমতে মই অলপ পিঠা ইয়াতে দি লৈছোঁ, যিহেতু সৰহকৈ পিঠা ইয়াতে নুজুৰে, সেইকাৰণে অলপ পিঠা ইয়াতে দি লৈছোঁ। প্ৰথমতে মই ইমানকেইটা ইয়াতে পিঠা দি ল'লোঁ। এই পিঠাকেইটা মই 10-15 মিনিটৰ কাৰণে ভালকৈ সিজিবলৈ দিম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। সম্পূৰ্ণ 10 মিনিটমানৰ পাছতে মই আপোনালোকক পিঠাকেইটা দেখাইছোঁ। এয়া দেখিছেনে, পিঠাকেইটা খুব ধুনীয়াকৈ সিজিলে। এতিয়া মই পিঠাকেইটা নমাই লৈছোঁ। এয়া চাওক, পিঠাকেইটা খুব ধুনীয়া হৈছে আৰু বহুত কোমল হৈছে পিঠাকেইটা। এইদৰে নমাই লৈছোঁ। এইদৰে নমাই ল'ব। এতিয়া মই বাকীখিনি পিঠাও বনাই ল'ম। যিহেতু পানী অকণমান কমি গৈছে, সেইকাৰণে আৰু অকণমান পানী ইয়াতে দি ল'লোঁ। সেই একেদৰে মই খৰাহীটো ইয়াতে দি লৈছোঁ আৰু পিঠাখিনি এইদৰে দি লৈছোঁ। এইদৰে দি ল'ব। পিঠাখিনি একেদৰে 10-15 মিনিটৰ কাৰণে ভালকৈ সিজিবলৈ দিম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। সম্পূৰ্ণ 10 মিনিটমানৰ পাছতে মই আপোনালোকক পিঠাকেইটা দেখাইছোঁ। এয়া চাওক, পিঠাকেইটা খুব ধুনীয়াকৈ সিজিলে। এইদৰে হাতেৰে চাই ল'ব আৰু বহুত কোমল হয় পিঠাটো। পিঠাখিনি মই নমাই লৈছোঁ। এয়া দেখিছেনে, পিঠাখিনি খুব ধুনীয়া হৈছে। এতিয়া মই একেদৰে পিঠাখিনি এইদৰে কাঁহীত উলিয়াই লৈছোঁ। এই ভাপত সিজোৱা পিঠাটো গৰমে গৰমে খাই বহুতেই বেছি ভাল লাগে। পিঠাটো বহুতেই কোমল হয় আৰু খায়ো ভাল লাগে। আপোনালোকে যিসকলে এতিয়ালৈকে এই ধৰণে ভাপত সিজোৱা পিঠা বনোৱা নাই, এবাৰ বনাই চাব, খায়ো ভাল পাব। আজিৰ ৰেচিপিটো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়াহে মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। এয়া চাওক, পিঠাটো খুব ধুনীয়া হৈছে আৰু বহুত কোমল হৈছে পিঠাটো। এয়া দেখিছেনে, খুব ধুনীয়া হৈছে আৰু খাবলৈ বহুতেই টেষ্টি হয়। এবাৰ বনাই চাব। এই ভাপত সিজোৱা পিঠাটো ঠাণ্ডাৰ দিনকেইটাত খাই বহুতেই বেছি ভাল লাগে। ৰেচিপিটো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।